হে বন্ধু বান্ধৱীসকল গুড মৰ্ণিং সকলোকে। এতিয়া সময় আছে ৰাতিপুৱা 9টা আৰু আজি মই গৈ আছোঁ এটা তামাম জেগালৈ। তামাম মানে বোম তামাম। কৈ আছোঁ অলপ ছাছপেন্স। আমাৰ ঘৰৰ পৰা অৰ্থাৎ ঢিঙৰ পৰা এটা বেছি দূৰ নহয় য'ত গৈ আছোঁ। বোম মজা লাগিব ব'লক, এটা নেদেখা বস্তু দেখাম। আৰু এই বাওঁফালে যোনটো দেখিছে এইটো আছিল আমাৰ ঢিং কলেজৰ হোষ্টেল আৰু এইটো হয় আমাৰ ঢিঙৰ প্লে'গ্ৰাউণ্ড, যোনটো জগন্নাথ ফিল্ড বুলি কোৱা হয়। আৰু এয়া ঢিং কলেজৰ বেক চাইড হয়। আগফালৰ পৰা দেখাই আছোঁ, অপেক্ষা কৰক। ইয়াতে বোম লিচু গছ আছে, আম গছ আছে। আৰু এয়া আমি লেফ্ট টাৰ্ণ ল'ম আৰু আগফালে এইখন যোনখন স্কুল দেখিছে এইখন হাইস্কুল হয়। এইখনতে আমাৰ অসমৰ গৌৰৱ হিমা দাসে পঢ়িছিল। আৰু এইফালে হ'ল লেফ্ট চাইডে এইখন হ'ল ঢিং কলেজ, এইটো হ'ল ফ্ৰণ্টৰ চাইড। এয়া ঢিং কলেজৰ মেইন গেট। এইখনতো হিমা দাসে পঢ়িছিল বাৰু। আৰু অলপমান আগলৈ এই ৰেলৱে ক্ৰচিংটো পাৰ হৈ পাম আমি আমাৰ ঢিঙৰ হস্পিটেলখন। লেফ্ট চাইডে আছে অলপমান আগলৈ, এই লেফ্ট চাইডে এম্বুলেঞ্চ আহিছে, এম্বুলেঞ্চখন পাৰ হৈ লওক। লেফ্ট চাইডে চাওক, এইখনে হ'ল আমাৰ ঢিঙৰ হস্পিটেলখন। ব'লক তেন্তে আগুৱাই যাওঁ, যিখিনি জেগালৈ যাব ওলাইছোঁ। আৰু বেছি সময় নাই, পামেই আৰু। তেন্তে ব'লক। A few moments later. বৰ্তমান বাইকখন পাৰ্কিং কৰিলোঁ। যিসকলে আগতে এই ঠাইলৈ আহিছে সেইসকলে হয়তো গম পাইছে যে মই ক'লৈ আহিছোঁ আজি। হয়, মই আহিছোঁ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ অৰ্থাৎ বৰদোৱালৈ। আহক লেফ্ট চাইড লৈ পেলাই যাওঁ এইফালে। প্ৰতি বছৰে ভাদ মাহত ইয়াতে নাম প্ৰসংগ হয়। গাড়ীবোৰ দেখি আপোনালোকে গম পাইছে ইয়াতে মানুহ কিমান আহিছে। চাওক, এই মই গাড়ীবোৰ দেখাই আছোঁ পাৰ্কিঙৰ ফালে। এয়া এইবাৰ অৱশ্যে ইয়াতে বহুত কম মানুহ আহিছে। আগত মই আহিছোঁ ইয়াতে বহুত মানুহ হয়। এই নাম প্ৰসংগত বহুত মানুহ আহে। কৰোণাৰ কাৰণে বহুত মানুহ কমি গৈছে এইবাৰ। আহক দেখাই আছোঁ, আপোনালোকে গম পাব। মই যোনফালেদি আহিলোঁ এইফালে মেইন গেট নহয়, বাইকখন ওচৰতে ৰাখিলোঁ কাৰণে মই এইফালে আহিলোঁ। অলপ আগলৈ আমি গৈ পেলাই প্ৰথম পাম আমাৰ আলিপুখুৰী আকাশী গংগা। আহক প্ৰথমতে সেইটোৱে আপোনালোকক দেখাই ল'ম। প্ৰথমতে মই ইণ্ট্ৰ'টোকে দি লওঁ নে কি কয়? হে বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভালে হ'ব। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই বৰ্তমান আহিছোঁ আমাৰ নগাঁৱৰ ওচৰতে, আমাৰ ঘৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰমান হ'ব, বৰদোৱালৈ আহিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আপোনালোক চবেই জানেই। ভাবিলোঁ আজি বৰদোৱাৰ ওপৰত এটা ভিডিঅ' বনাওঁ, আপোনালোকক অলপ দেখাওঁ যে বৰদোৱাৰ আলিপুখুৰী আৰু শংকৰদেৱৰ য'ত জন্ম হোৱা ঠাইখিনি যদি আপোনালোকক অলপ এটা ভিডিঅ' কৰি দেখাওঁ মোৰো বহুত সৌভাগ্য যেন ভাবিম। আহক তেন্তে আজি বৰদোৱাৰ থানৰ গোটেইখিনি এক্সপ্ল'ৰ কৰোঁ, ক'ত কি আছে নাছে। আলিপুখুৰী চাম, তাত বহুত ডাঙৰ ডাঙৰ মাছ আছে, কাছও আছে। আহকচোন চাওঁ তেন্তে, নে কি কয়? আহক দেখাই আছোঁ আপোনালোকক। এই দোকান বজাৰবিলাক আছে চাওক। ইয়ালৈ আহিলে ভক্তিমূলক কিতাপ যদি কিনিব বিচাৰে ভক্তিমূলক কিতাপো পাব। আৰু আ অলংকাৰৰ কিছুমান দোকান আছে, যদি আহে ইয়াতে আপোনালোকে যদি মন কৰে কিনিব পাৰিব। ইয়াতে খোৱা বোৱা হোটেলো আছে, একো প্ৰব্লেম নাই। ইয়ে চাওক, ভক্তিমূলক কিতাপ আছে, খেলনা বস্তুও আছে। ব'লক তেন্তে। আৰু এই আগত যোনখন গেট দেখিছে এইখন হ'ল পিছফালৰ গেটখন। এইফালে মই বাইকখন ওচৰতে ৰাখিলোঁ কাৰণে এইফালে গুচি আহিলোঁ। আহক তেন্তে সোমাই যাওঁ, কি আছে চাওঁ। প্ৰথম দেখিছে আপোনালোকে সোমায়েকে এইয়া হ'ল আকাশী গংগা। বহুত দূৰ দূৰণিৰ পৰা আহে মানুহবিলাক, সেইবাবে দুপৰীয়া সাঁজটো ইয়াতে সকলোৱে বনাই খায়। আহক মই দেখাই আছোঁ, সকলোফালে বনোৱা সিজোৱাত লাগি আছে মানুহবিলাক। আহক দেখাইছোঁ। এয়া পুখুৰীটো পাৰে পাৰে চববিলাক মানুহে এনেকৈ বনাই খায়। নিৰামিষ খায়, কিছুমানে মাছ খায়। এই অলপ আগত চিৰি দি দেখাই আছোঁ আপোনালোকক, মাছ দেখাই আছোঁ। আহক, মাছ দেখি পাগল হৈ যাব আপোনালোক, ইমানেই মাছ আছে, চব কালাৰিং মাছ। কমন কাপ মাছ আছে ইয়াতে বহুত। আহক এইয়া দেখিছেনে? আহক এইটো চাইডে দেখাই আছোঁ, নামি গৈ পিনে তললৈ। মুড়ি দিলে মাছবিলাক ওলাই আহে, মানে মুড়ি দিলে মাছবিলাক ওপৰলৈ ওলাই আহে মুড়ি খাবৰ কাৰণে। এইয়া চাওক, কমন কাপ মাছ চব। বেলেগ বেলেগো মাছ আছে, কিন্তু দেখিছেনে এই কালাৰ, মাছৰ কালাৰ তামাম মজা লাগে। ইয়াতে আপোনালোক আহিলে এই মাছবিলাক চাই আপোনালোকৰ মনটো ভাল লাগি যাব। আহক মই এবাৰ পুখুৰীটোৰ ভিউটো দেখাই দিওঁ। চাওক, ইমান ধুনীয়া এটা দৃশ্য। আপোনালোকে মন কৰিলে গোটেই ৰাউণ্ডটো এবাৰ ঘূৰিব পাৰে। চাৰিওফালে ৰাস্তা আছে আপোনালোকৰ, প্ৰব্লেম নাই। সেয়ে আগলৈ চাওক, মানুহবিলাকে মুড়ি দি কিনে মাছবিলাক ওপৰলৈ ওলাই যায় মুড়িবিলাক খাবৰ কাৰণে। চবেই ফটো উঠোৱাত বিজি। কিমান মাছ আছে দেখিছে আপোনালোকে, বহুত ভাল লাগে দেই মোৰ এনেকৈ।
চাওক মুড়ি দি আছে আৰু মাছবিলাক ওপৰলৈ ওলাই আহিছে মুড়ি খাবৰ কাৰণে। ৱাও, আহক তেন্তে এতিয়া আগলৈ যাওঁ। আগত আপোনালোকে যোনটো এইটো দেখিছে মঞ্চটো, এইটো হ'ল সাংস্কৃতিক মঞ্চ। এইটো আই খেৰকুটিৰ সাংস্কৃতিক মঞ্চ। আহক দেখাই আছোঁ ধুনীয়াকৈ। আৰু এই বাওঁফালে দেখিছে এয়া হ'ল অতিথিশালা। দূৰ দূৰণিৰ পৰা মানুহবিলাক আহিলে ইয়াতে থাকিবলৈ দিয়া হয় ৰাতিৰ কাৰণে। থকাৰ সুব্যৱস্থা আছে, কোনো প্ৰব্লেম নাই। ফাকুৱাৰ সময়ত ইয়াতে বিৰাট ডাঙৰ মেলা হয়, 3 দিনীয়া মেলা হয়। মেলা হ'লে ইয়াতে সাংস্কৃতিক যিমানবোৰ কাৰ্যসূচী আছে এই মঞ্চতে পতা হয়। সাংস্কৃতিক মঞ্চখনৰ ফ্ৰণ্টতে এখন দেৱালখন দেখিছে। এই দেৱালত কিছু চিত্ৰ অংকন কৰা আছে আৰু চিত্ৰৰ লগতে কিছুমান ভক্তিমূলক বাণী কিছু লিখা আছে। আহক আপোনালোকক অলপ আগত এটা বহুত ধুনীয়া বস্তু দেখাম। ইয়াতে এজন দায়িত্ৰী আছে। এই দায়িত্ৰীজন বহুত দিনৰ আগৰ পৰা আছে, মই হয়তো ভালকৈ নাজানো। এই দায়িত্ৰীজনে বহুত ধুনীয়া টোকাৰী গায়। আহক তেখেতৰ পৰা কিছু টোকাৰী শুনো। এইজনে দায়িত্ৰীজন। বলক আগলৈ যাওঁ। অলপ আগত আছে এইটো প্ৰশাসনিক কক্ষ, প্ৰশাসনিক নিয়ন্ত্ৰণ কক্ষ। এইটো শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি। আৰু এইফালে আছে কাপোৰ সলোৱা কোঠালৈ। এইফালে দূৰ দূৰণিৰ পৰা মানুহ আহিলে এইফালে কাপোৰ চাপোৰ সলাব সুবিধা আছে। আৰু এইফালে আছে খাচী গছ। বলক খাচী গছ চাই আহোঁ। ইতি নিচিনাটো বহী কাগজ নাছিল। আগৰ দিনত গুৰুজনাই এই খাচী গছৰ পাততে লিখিছিল। আৰু এই আপোনালোকে যিখিনি মূৰ্তি দেখা পাইছে এই মূৰ্তিবোৰ বহুত পুৰণি হয়, এই গুৰুজনাৰ দিনৰে হয়। কিছুদিনৰ আগতে ইয়াৰ খনন কাৰ্য চলিছিল। খনন কাৰ্যত যিবোৰ মূৰ্তি ওলাইছিল সেই মূৰ্তিবিলাক যোনখিনি ঠাইত ওলাইছিল সেই ঠাইতে সজোৱা হৈ আছে। আহক এতিয়া আমি গুৰুজনাৰ মূল থানলৈ যাওঁ। ইয়াতে আপোনালোকে ৰাইট চাইডে দেখিছে ভক্তসকলে আগবঢ়োৱা শৰাই শলিতা বা কিছুমান বস্তু উচৰ্গা কৰিলে ইয়াতে লোৱা হয়। আৰু এতিয়া ভাগ ভাগকৈ নামঘৰবিলাক আৰু কীৰ্তন ঘৰ আছে। আপোনালোকে চাওক কিছু দৃশ্য ইয়াত। A few moments later. বৰ্তমান বৰদোৱা থানৰ পৰা ওলাই আহিলোঁ। এতিয়া মেইন গেট আছে, এই পিছফালে দেখিছে এইখন মেইন গেট হয়। নগৰ পৰা আহিলে এটা বেছি দূৰ নহয়। নগৰ পৰা আহিলে 15 কিলোমিটাৰমান হয় আৰু আমাৰ ঘৰৰ পৰা আহিলে মাত্ৰ 10 কিলোমিটাৰ। তো আজি ফ্ৰী আছিলোঁ, দেখাবলৈ আপোনালোকক দেখাবলৈ মন গ'ল, তো দেখালোঁ। কিবা যদি কোৱাত ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। এয়া আছিল বৰদোৱা থানৰ কিছু দৃশ্য। 600 বছৰ পুৰণা শিলিখা গছ, আলি পুখুৰীত মাছ, কিমান ধুনীয়া ধুনীয়া মাছ দেখিলে আপোনালোকে। আৰু থানৰ কিছু দৃশ্য দেখালোঁ আপোনালোকক। বৰ্তমান আজি এতিয়া নাম কীৰ্তন হৈ আছে। চ' বেছি দেৰি নকৰিলোঁ, এটা কাম আছে, চ' অলপ সোনকালে ওলাই আহিলোঁ। ভিডিঅ' যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন যদি হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই, আকৌ নতুন ভিডিঅ'লৈ লগ পাম। বাই বাই।